ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠানলৈ আজি মোক আমন্ত্ৰণ জনাবলৈ নিমন্ত্ৰণ এইটো আমাৰ দীপক ৰাজ দাদা কিবা এটা কৈ দিয়ক মই চেষ্টা কৰিম নচবলৈ হয়নে ঠিক আছে হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিউট ব্লগছ অন্য এটি নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কিউট ব্লগছলৈ আজি বহুত দিন ব্লগ দিয়াই নাই মানে মোৰ চৰ্দি লাগিছে আৰু এই কিবাখিনি অসুবিধাৰ বিশেষ তো আজি মানে কি ভিডিঅ' আপোনালোকক দেখাইছোঁ নেকি মই যাইছোঁ মই যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলত মানে আজি নৱাগত আদৰণ সভা তো তাতে দীপান্বিতা বা আছে তো তাত গৈ আছোঁ এতিয়া তাত গৈ আপোনালোকক সকলোখিনি দেখাইছোঁ তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এনেকৈ আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ তো সকলোখিনি গৈ কিনে স্কুলত দেখাইছোঁ আপোনালোকক আৰু আমি আহি আমাৰ স্কুল পাই গ'লোঁ এয়া গেট আৰু ভিতৰলৈ যাই আছোঁ এতিয়া তো গাড়ীখন পাৰ্কিং কৰি লওঁ আৰু এইখন গেট এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ মানে ভিতৰলৈ সোমাই গৈ দেখিলোঁ চাইকেল মানে মামাই দিয়া চৰকাৰী চাইকেলবিলাক এনেকৈ থৈ দিছে মানে ইয়াৰ পৰা সকলোকে দি আছে তো আৰু আছে চাইকেল আপোনালোকক সকলো দেখাইছোঁ এইফালে ল'ৰাৰ চাইকেল আৰু এইফালে আছে ছোৱালীৰ চাইকেল আৰু এইফালে সকলোকে চাইকেল বিলাইছে ল'ৰাবিলাককো বিলাইছে ছোৱালীবিলাককো বিলাইছে স্কুলৰ পিছফালে এইফালে চাইকেল এই তাতেও চাইকেল আৰু হ'লে চাইকেল তো এতিয়া আমাৰ মাজত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মানে আকৰ্ষিত আমাৰ কণ্ঠশিল্পী আহি গৈছে এয়া দীপান্বিতা বা নমস্কাৰ আপোনাক তো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰে আপোনাক বহুত বহুত ধন্যবাদ তোমালোককো বহুত ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠানলৈ আজি মোক আমন্ত্ৰণ জনাবলৈ নিমন্ত্ৰণ জনালোঁ আপোনাক লগতে কাতি বিহুৰ লগতে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ তোমালৈ থাকিল থেংক ইউ কি খবৰ আপোনাৰ বহুত ভাল আচলতে ভালটো হ'বই হয় নাই ইমান ধুনীয়া এটা অনুষ্ঠানলৈ আহিছোঁ ইমান মৰমৰ ভাইটি ভণ্টিসকলক লগ পাইছোঁ বেছি ভাল খবৰটো ভালেই আৰু ভালে তোমাৰ ভাল নচুৱাব লাগিব তাকে মই চেষ্টা কৰিম তোমালোকে নাচিব লাগিব আৰু আপোনাৰ গানতো এনেই নাচালোঁ তো ঠিক আছে ধন্যবাদ তো দীপান্বিতা লগত আছে আমাৰ দীপক দা মৰমৰ তো দীপক দা কি খবৰ দেই দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ দেই থেংক ইউ তো ভালো খবৰ ভাল আপোনাৰ নিশ্চয় দীপান্বিতা মই চেষ্টা কৰিম নচবলৈ হয়নে ঠিক আছে চবে সহযোগ ভাল লাগিব সহযোগ কৰিম আমি চবলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু চবে এনজয় কৰক অনুষ্ঠানটো ভাল লাগিব ন চেনেলটো কিউট ব্লগছ এৱাৰ চেনেল এই চেনেল চবে ছাবস্ক্ৰাইব কৰিব আজি যদি প্ৰগ্ৰামটো ভাল পায় চবে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব তো চবে শ্বেয়াৰ কৰিলে এৱাও আগবাঢ়ি যাব ন সহায় সহযোগিত আগবাঢ়িলে ভাল পাম থেংক ইউ বহুত বহুত ধন্যবাদ আপোনাক গাইজ আমাৰ মাজত কিউট ব্লগাৰ আহি পাইছে এই গাইজ আমাৰ এই দুটা কিউট ব্লগ যুগল ডেকা আৰু আমাৰ কিউট ব্লগ আমাৰ আৰু এইফালে আমাৰ এইজন আছে গাইজ বঢ়িয়া গাইজ আৰু আমাৰ এইফালে ষ্টেজ হৈছে আৰু বাকী হ'বই আৰু অলপমান আছে এক মই দেখিছোঁ আগতে বহুত আগতে চিনি পাইছিলোঁ গাইজ একো নাই বাৰু গাইজ একো নাই এইটো জিয়াজ গাইজ আমাৰ এইবাৰৰ গাইজ তই যাই থাক ৰাহুল বঢ়িয়া এইটো আমাৰ দীপক ৰাজ দাদা কিবা এটা কৈ দিয়ক অঁ বঢ়িয়া সুন্দৰ গাইজ এতিয়া আমাৰ সেই হ'ব এটা হাইছি গাইজ এইটো কোন চাওঁ এইটো চাওঁ ইয়াৰ পেটটোও চাওঁ একবাৰ দেখছে ছাৰ ভ্লগ এইটো কৈ দিয়ক বঢ়িয়া সুন্দৰ অঁ নাচিম ছাৰ মই নাচিম এইটো আমাৰ ছাৰ কিজনে উঠাইছিলোঁ আৰু ছাৰ Hello. অঁ হেল্ল' মই আহিছোঁ still again I'm here. ইয়া ইমান মই ইংলিছ নাজানো বাৰু নিয়ৰ নাৰাম বঢ়িয়া সুন্দৰ আমাৰ পৰিৱেশটো চাই লওক গাইছ একো নাই এই তাতে কিউট ব্লগ যাত বহি আছে ভারত ভাগ্য বিধাতা পঞ্জাব হিন্দু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্ছল জলধিত রঙ্গ তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে
জয় হে জয় 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 হে। আৰু এইফালে কণমানি দুজনীয়ে ডেন্স কৰি আছে। আৰু এয়া দীপক দাই অনুষ্ঠান আৰম্ভণি কৰি দিলে। আৰু এইফালে এয়া মঞ্চত দীপান্বিতা বা। পোনপ্ৰথমে মই কলৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় কমলেশ্বৰ চৌধুৰী ছাৰক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে সমূহ শিক্ষাগুৰুসকলকে শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সমূহ কৰ্মকৰ্তাকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টিসকলক বহুত বহুত মৰম যাচিছোঁ। আচলতে মই ইয়াৰে ওচৰৰে হয়। তোমালোকে জানানে কথাটো? ক'ৰ হয় মই? ক'ৰ হয়? নগাঁৱৰ। গতিকে ইয়াতে আহি সঁচাকৈ ময়ো বহুত এক্সাইটেড হৈ আছিলোঁ যেতিয়া কমলেশ্বৰ ছাৰে মোক ক'লে যে ইয়াতে আহিব লাগিব। মই কৈছোঁ ঘৰৰে অনুষ্ঠান হয় নাই, ঘৰৰ ওচৰৰে, মই ইয়াৰে ছোৱালী, গতিকে কেলৈ নাহিম, মোৰো আহিব পালে ভাল লাগে। আৰু আজি আহিলোঁ, আহি সঁচাই বহুত ভাল লাগিছে। সকলোৱে ইমান ধুনীয়াকৈ মৰম দিছে মোক, তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আমাৰ কলৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাইটি ভণ্টিসকলে মিছা কথা কয় নাই বাৰু? কয়নে? আমাৰ ভাইটিসকলে কয়নে নাই? নকয় নেকি? আমাৰ ভণ্টিসকলক সুধিছোঁ, কয়নে? কয় বুলি কৈছে, সঁচা নেকি বাৰু? আমাৰ পিছফালে ভাইটিসকল মিছা কথা কয় নেকি? সকলোৱে ইমান লাজ কৰি আছে। সকলোৱে গাব লাগিব মোৰ লগত, সাজুনে? মিছাকৈ নকবি, সঁচাকৈ সুধিছোঁ, জানিব খুজিছোঁ। কি আছিলে? বুকুৰে ভিতৰা আশা তই জানা, ক'লেও নামানা, তোৰেনো আছে। খাই বুকুতে নিদিবি মোৰ বাদে আন কাৰোবাৰ, তই বাপেকে হ'লে মই মোনাকে ফিৰে মা। দাদা অকণমান লেবেলটো বঢ়াই দিব হৈছে। আমাৰ এতিয়া ভাইটিসকলে গাব দেই। অ মৰম কলিজা কথা দে মই কথা দিওঁ মইনা মইনা জলি হৈ যা। আমাৰ সেইফালে ভাইটিসকল কোনে কোনে গোৱা নাই, একেলগে গালে ভাল লাগিব, হ'বনে? আকৌ এবাৰ মৰম লাগিছে মৰম বেছি কৰিছে গতি থাকোঁ যেন নিশ্চয় হাঁহি থাকিবি যে থাকোঁ যেন তোৰ মুখতে কবলৈ ৰাবলৈ আহোঁ যে মৰম কলিজা
কিছু কথা থৈ দিয়া পৰিণয়ৰ ৰাতি তুলে অলপ মাথলৈ দিয়া মনত আছেনে কিবা কবা কৈ দিয়া কিছু কথা থৈ দিয়া পৰিণয়ৰ ৰাতি তুলে অলপ মাথো ৰৈ দিয়া মনত থাকিলনে সকলোৱে একেলগে গাব লাগিব